এপটো আমাৰ এপটো গুগল প্লে ষ্ট'ৰত কেতিয়া আহিব চাওক এই কথাটো বহুতে সুধি আছে আপোনালোকক মই ক্লিয়াৰ কৰি দিছোঁ যে এতিয়া এপটো আপোনালোকে কেতিয়া পাব চাওক এপ এটাই আমি আপলোড কৰাৰ আগতে অৰ্থাৎ আমি ৰিলিজ কৰাৰ আগতে ইয়াত বহুতখিনি কাম থাকে আমাৰ অলম'ষ্ট এতিয়া আমাৰ চব কোড কৰা হৈ গৈছে আমাৰ UI ডিজাইন যি ফিচাৰ্ছ সেইটো বাকী যিখিনি ডিটেইলছ আমি দিব লাগে আমি ডাটা যিখিনি ট্ৰেইন কৰিব লাগে সেইখিনি অলৰেডি আমি কৰিছোঁ আৰু আপোনালোকে দেখিবলৈ পাই আছে মই যেতিয়া টেষ্ট কৰা যিখিনি ভিডিঅ' দি আছোঁ সেইখিনিত এভৰিথিং হৈ গৈছে কিন্তু কথা হ'ল এতিয়া সেইখিনি হৈ গ'লে এটা এপৰ কাৰণে যথেষ্ট নহয় এপ এটা বিল্ড কৰিবৰ কাৰণে তাত বহুতখিনি কথা জড়িত হৈ থাকে গতিকে আমাৰ এইখিনি কাম অলৰেডি হৈ গৈছে আৰু আমি এতিয়া কি কৰিবলৈ আছে আমি ডেভেলপাৰ একাউণ্টৰ পৰা ইউজ কৰিব লাগিব কাৰণ আমি আপলোড কৰিবলৈ হ'লে প্লে ষ্ট'ৰ ডেভেলপাৰ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব বাকী তেনেকৈ আপলোড কৰিব লাগিব তেওঁলোকে ভেৰিফাই কৰিব 7-10 দিনৰ ভিতৰত তেওঁলোকে ভেৰিফাই কৰি ৰিলিজ কৰি পাব্লিক কৰি দিব গতিকে সেইটো কৰিব লাগিব আৰু এইটো এটা ফ্ৰী প্ৰচেছ নহয় গুগল প্লে ষ্ট'ৰত আপলোড কৰিবৰ কাৰণে বা এপল এপ ষ্ট'ৰত তেনেকৈ আপলোড কৰিবলৈ হ'লে আপোনালোকৰ পে' কৰিব লাগিব গতিকে এইটো ফ্ৰী নহয় বাৰু সেইটো পাছৰ কথা সেইটো আমাৰ কথাই আমি কেনেকৈ কি কৰোঁ গতিকে কৰিব লাগিব বহুত ভাল লাগিছে যে আপোনালোকে এক্সাইটেড হৈ আছে পূৰা আমাৰ এপটো ইউজ কৰিবৰ কাৰণে বহু ব্যক্তিক মই টেষ্ট কৰিবলৈ ইতিমধ্যে দিছোঁ বহুতক নাই দিয়া কিন্তু যিখিনিক দিছোঁ এইখিনি স্পেচিয়েল বুলি ভাবি দিছোঁ আৰু তেওঁলোকে জানে আৰু বহুত আমি ডেভেলপাৰক দিব লাগিব বস্তুটো নৰ্মেল নিজে ইউজ কৰা আমি ফিডবেক পাই আছোঁ আপোনালোকক মই মাজে মাজে ৰিলো আপলোড কৰি আছোঁ কেনেকৈ মানুহে ভাল পাই আছে তো যিখিনি আমাক ফিডবেক দিছে তেওঁলোককতো মই অশেষ ধন্যবাদ জনাইছোঁ আৰু যিখিনি ইউজ কৰিবলৈ মোক মেছেজ দি আছে কিছুমানে বহুতে মেছেজ দি আছে ইউজ কৰি চাওঁ বুলি তেওঁলোককো দিয়া হ'ব লাহে লাহে কাৰণ এনেকৈ আমাৰ চ'ৰ্চ কোডটো আমি পটককৈ আমাৰ দি দিবলৈও দিগদাৰ হয় কাৰণ আমাৰ এতিয়ালৈকে এপিকে বিল্ড কৰা নাই আমি এপিকে বিল্ড কৰাৰ পিছত আপোনালোকক সকলোকে এবাৰ টেষ্ট কৰিবলৈ দিম আপোনালোকক 80 পৰা 100জন ব্যক্তিৰ ভিতৰত আমি টেষ্ট কৰিবলৈ দিম তাৰপিছতহে আমি ৰিলিজ কৰিম প্লে ষ্ট'ৰত বা আমি য'ত ৰিলিজ কৰোঁ আমাৰ ৱেবছাইট মুকলি কৰিম গতিকে আৰু মেইন কথা এতিয়া আমাৰ দিগদাৰ হৈছে ডমেইন নেম কাৰণে ডমেইন নেম হৈছে যিটো www.youtube.com.in গুগল amazon.com যিখিনি সেই ডমেইন নেম তাক পাবতো দিগদাৰ হৈছে কাৰণ ডমেইনৰ এটা বহুত ভেলুৱেবল হয় আৰু যিহেতু AI আহিছে গতিকে AI লগাৰ পাছত .ai তেনেকুৱা ধৰণৰ AI লগা যিখিনি নাম সেইখিনি প্ৰায়ভাগ ডমেইন এণ্ড হৈ গৈছে গতিকে আমি ডমেইনত দিগদাৰ গৈছে আৰু যিখিনি আপোনালোকে পাই আছে আমাৰ own.ai সেই নামটো আমি নিবিচাৰিলেও আমি চেঞ্জ কৰিব লাগিব কাৰণ গম পালেই কিটো প্ৰব্লেম সেইটো কাৰণে আমি নিবিচাৰিলেও আমি চেঞ্জ কৰিব লাগিব আৰু লগতে আমি আপোনালোকক কৈ দিওঁ অতি শীঘ্ৰেই আহি আছে আৰু স্পেচিয়েলি প্ৰথম অৱস্থাত আমি এইটো ফ্ৰী কৰিম অলম'ষ্ট ফ্ৰী হ'ব কিন্তু এটা ছাবস্ক্ৰিপশ্যন প্লেন থাকিব পাৰে কিয়নো আমাৰ বনাওঁতে বহুত কিবা কিবি হৈছে বাকী সেইটো আপোনালোকক মই ল'বইছে লাগিব সেই ছাবস্ক্ৰিপশ্যনটো সেইটো নকওঁ অলৰেডি ফ্ৰী হ'ব অলম'ষ্ট ফ্ৰী হ'ব মাত্ৰ এটা আপোনালোকে এক্সপেঞ্চিভ যদি ট্ৰাই কৰিব বিচাৰে তেতিয়া অতি কম যিমান AI এক্সিষ্ট কৰে এতিয়ালৈকে সকলোতকৈ কম মাত্ৰ কি বুলি ক'ম আৰু তেনেই আৰু এটা টি পাৰ্টি টাইপ এদিন আপুনি চাহৰ খৰচটো যে বুলি কওঁ অসমীয়াত চাহৰ খৰচত যিমান যায় সিমান যাব এমাহ বা এবছৰত একেবাৰে ন্যূনতম এটা আৰু অলপমান $1তকৈও কম হ'ব এইটো যে আপোনালোকক ছাবস্ক্ৰিপশ্যন নকওঁ বেচিকেলি আপোনালোকে মোক কিয়নো ছাবস্ক্ৰাইবাৰ আপোনালোক মোক গতিকে আপোনালোককতো মই ফ্ৰীকৈ দিবই লাগিব ফ্ৰী দিম আপোনালোকে ইমান মৰম দি আছে হেৰি কৰি আছে আৰু এটা আপোনালোকে ফ্ৰী ছাবস্ক্ৰিপশ্যন পাব শ্বেয়াৰ কৰিলে আমাৰ বনাছ পাব কিবা কিবি পাব আমাৰ লগত জড়িত হ'ব পাৰিব আমাৰ লগত কাম কৰিব পাৰিব গতিকে আমি চেষ্টা কৰিছোঁ যে অসমৰ প্ৰথমটো বিল্ড কৰোঁ বহুত ভিডিঅ'ত মই দেখিছোঁ চাগে অসমৰ প্ৰথম বুলি কয় কিন্তু তেওঁলোকে কিবা কিবি কৰি মেলি বনায় কিন্তু আমাৰতো এটা আমি নিজে ক্ৰিয়েট কৰিছোঁ কিবা এটা ট্ৰাই কৰিছোঁ আমি চাম কেনেকৈ কি কৰিব পাৰোঁ আৰু থেংক ইউ ছ' মাছ আপোনালোকে ইমান সহায় কৰিছে আমাক ইমান মৰম দিছে এপটো আপোনালোকে 90% মানুহে ইউজ কৰিব পৰাই নাই কাৰণ আমি কিছুমান বিশেষ মানুহক ট্ৰাই কৰিবলৈ দিছোঁ যি অলপমান টেকৰ কথা জানে বা তেওঁলোকে AI ইউজ কৰি থাকে কাৰণ একেবাৰে যিসকলে AI ইউজ কৰা নাই তেওঁলোকসকলেতো ডাইৰেক্টে বুজি নাপাব মানে আমি এনেকুৱা শ্বেয়াৰ কৰিছোঁ হোমেন এতিয়া অসমীয়া ভাষাত কথা ক'ব পাৰিব কিবা কৰিব পাৰিব
আপোনালোকে কালি এটা মই ইনষ্টাগ্ৰামত ৰিল দিছিলোঁ। এটা কথা, আপোনালোকে মোৰ যদি ইনষ্টাগ্ৰামত ফ'ল' কৰি দিছে বেলেগ কথা, মোৰ বাৰু এটা নতুন একাউণ্ট আছে। গতিকে আমাৰ যোনটো আমাৰ এই অ'ন এ আই নামত আমাৰ এটা ইনষ্টাগ্ৰাম একাউণ্ট খোলা হৈছে। নামটো হৈছে GetOwnAI. ক্ষমা কৰিব, মোৰেই ভুল হৈ গৈছে, GetOwn.ai। এইটো আপোনালোকে ফ'ল' কৰিব। তাত মই আপডেট দি থাকোঁ কি হৈছে কি নাই হোৱা, বা মোৰ ইনষ্টাগ্ৰামত আপোনালোকে চাব পাৰে। বেচিকেলি ইউটিউবততো মই কাম কৰি আছোঁ আৰু ভিডিঅ' বনাবলৈ একেবাৰে সময় পৰা নাই, ৰীল দিবলৈও একেবাৰে সময় পৰা নাই, কাৰণ দিনে ৰাতি এই কামটো কৰি থাকিবলগীয়া হৈছে। এতিয়া মই আছোঁ পঞ্চায়তত, কাৰণ ইয়াত কিবা কাম কৰি দিবলগীয়া হৈছে কম্পিউটাৰ ৰিলেটেড, কিবা এক্সেল চিট বনাবলগীয়া হৈছে, আৰু মই তেওঁলোকে গতিকে সহায় কৰি আছোঁ, মানুহক সহায়ো কৰি আছোঁ, লগতে নিজৰ কামো কৰি আছোঁ। গতিকে এইখিনি আৰু অকণমান আপোনালোকক আপডেট দিলোঁ, এনেকৈ ভিডিঅ'টো বনালোঁ। গতিকে এইকেইদিন দেখিছে মই নিজৰ যি কণ্টেণ্ট, চাইবাৰ চিকিউৰিটি বা যিখিনি প্ৰগ্ৰেমিং, সেইখিনিৰ পৰা মই আঁতৰি থাকিবলগীয়া হৈছে, কাৰণ দিনে ৰাতিয়ে কাম কৰি থাকিবলগীয়া হৈছে। অকল মই কাম কৰি থকা নাই, আমাৰ লগত কাম কৰি আছে। গতিকে আমি অকলে কাম কৰি থকা নাই, বহুতে কষ্ট কৰিছে, বহুত কিবাকিবি কৰিছে। মই মাত্ৰ সামান্য ইমানকণ একোৱেই কৰা নাই। মই যদি কাম কৰিছোঁ বুলি ক'বলগীয়া হয়, মই একোৱেই কাম কৰা নাই। মই আপোনালোকৰ মাজত কৈ আছোঁ কথাটো, বাকী ভিতৰুৱা কাম আমাৰ স্পেচিয়েল পাৰ্চনে কৰি আছে। গতিকে সেয়াই আৰু, আপোনালোকে অতি শীঘ্ৰেই ইউজ কৰিবলৈ পাব। আমি আপডেট দিম। আজি আমি কথা পাতিম কেতিয়া কি কৰিব পৰা হয়। গতিকে এটা কথা জানি থওক, এপ বুলিলে এপ নহয়, আমি ডাইৰেক্ট কৰি দিব নোৱাৰোঁ, ইমান পটককৈ এটা কামটো কৰি দিয়া বস্তু নহয়। গতিকে বহুত কথা থাকে, তাৰ ভিতৰত বহুত কথা থাকে। গতিকে আমি চেষ্টা কৰিম অতি সোনকালেই আপোনালোকৰ মাজত এপ লঞ্চ কৰিব। অসমৰ প্ৰথমটো এনে এপ বনাম যি একদম শিখৰত যাব পাৰিব। গতিকে চেষ্টা কৰি আছোঁ, আৰু সকলো কাম কৰিব পাৰিব, অসমীয়াত স্পেচিয়েলি কথা পাতিব পাৰিব, চেষ্টা কৰি আছোঁ। গতিকে আৰু চাওক, মই কি কথা ক'বলৈ মিতা কথা কৈছিলোঁ। মিতা বহুত ফিডবেক দিছে, মিতাত নহয় নেকি? হয়, মিতাই অসমীয়া বুজি নাপায়, কিন্তু আমাৰটোৱে বুজি পায়। যি যেনেকৈ গুগলে অসমীয়া বুজি পায়, ChatGPT অসমীয়া বুজি পায়, ঠিক সেইদৰে আমাৰ অ'ন এআইও আমাৰ অসমীয়া বুজি পায়, আপোনালোকৰ ভাষা বুজি পায়, আপোনালোকৰ ঘৰৰ ভিতৰুৱা ভাষা বুজি পায়, সকলো বুজি পায়। মাত্ৰ এতিয়া আছে, লঞ্চ হ'ব, আৰু আপোনালোকে নিজৰ মোবাইলত ডাউনলোড কৰিব। থেংক ইউ ছ' মাছ। এনেকৈ ছাপোৰ্ট কৰি যাওক, আৰু কথা দিছোঁ অতি সোনকালেই আপোনালোকে দেখিবলৈ পাব আমাৰ এপটো প্লে'ষ্টৰত, আৰু তেতিয়ালৈকে মাত্ৰ আপোনালোকৰ অপেক্ষা থাকে। থেংক ইউ, বহুত বহুত ধন্যবাদ। আৰু কিবা যদি আপোনালোকে এড কৰিব আপোনালোকে ফিডবেক দিব বিচাৰে, কমেণ্ট কৰি জনাব। কমেণ্ট চাই আছোঁ, যদিও কাম কৰি আছোঁ, আপোনালোকৰ কমেণ্ট চাই আছোঁ। ধন্যবাদ।